যুগটো বহুত বেলেগ হৈ গ'ল বৰ্তমান টাইম ইজ ভেৰি ডিফাৰেণ্ট ছ'চিয়েল মিডিয়াৰ যুগ আৰু এতিয়া আপোনালোকৰ আমি যেহেতু পাতিছিলোঁ অলপ আগতে যে সেইটো যুগত এনেকুৱা এটা অ'পেন প্লেটফৰ্ম নাছিলে সেইকাৰণে হয়তো কোনোবা যদি কিবা ওলাব বিচাৰে নেগেটিভিটি প্লেটফৰ্ম বিচাৰি পোৱা নাছিলে সেই ক্ষেত্ৰত আমি তাৰমানে যিমান ভাল হৈছে আমাৰ কাৰণে সহজে আমি মানুহে আমাক চিনি পায় পটককৈ সিমান আমাৰ কাৰণে বেয়াও হৈছে কাৰণ অ'পেন প্লেটফৰ্ম চবেই চবে ক'ব পাৰে আৰু ফ্ৰীডম অফ স্পীচৰ নামত যিটি হৈ আছে এই যে আপোনালোকে ক্লিপটো দেখিলে দীপলিনাডেকাৰ যিটো ক্লিপ মই আপোনালোকক দেখালোঁ সেই ক্লিপটো আচলতে কি প্ৰসংগক লৈ কৈছে মই সেই কথাটো আপোনালোকক আজি ক'বলৈ আহিছোঁ এই ভিডিঅ'টোৰ লগতে ৰবি শৰ্মাই আপোনাৰ কিছুমান কথা কৈছে এই টপিকটোক লৈ এতিয়া টপিকটো কি আপোনালোকে নিশ্চয় থাম্বনেইলত গম পাইছে এতিয়া কিছুমান ফেচবুকত ট্ৰেণ্ডিং চলে মিমাৰবিলাকে কিছুমান মিমছ উলিয়াই আৰু আপোনাৰ সেই মিমবিলাক শ্বেয়াৰ হয় বহুত বেছি শ্বেয়াৰ হয় লগতে আপোনাৰ মানে আগপাছ নাচায় আৰু কিবা এটা মিম বনোৱাতে আগপাছ নাচায় গানৰ ক্ষেত্ৰতে হওক বা মানুহ এজন মৰিলেই হওক নাইবা আপোনাৰ যিকোনো ফিল্মৰ ক্লিপ এটা লৈ আপোনাৰ যিকোনো ক্ষেত্ৰত আপোনাৰ মিমাৰবিলাকে মিম উলিয়ায় আৰু তেখেতসকলে আপোনাৰ কম দিনত বহুত বেছি ফেমাছ হৈ যায় তাকে লৈ কিছুমান মন্তব্য আগবঢ়াইছে তো সেইখিনি সঁচাকৈ ডিছকাশ্যন কৰিবলগীয়া কথা আৰু সেই বস্তুটোৱে আজি মই ডিছকাশ্যন কৰিম এই ভিডিঅ'টোত দীপলিনাডেকাই এটা কথা কৈছে যে ধৰক মানুহ এজন কাষত মৰি আছে তাৰ পাছত কি হয় তাতে আপোনাৰ কিছুমানে কি কৰিব ফেচবুকটো খুলি আপোনাৰ হাহাৰিয়েক দিব মানুহে ছাপ'জ আপোনাৰ বোলে কোনোবা এজন ঢুকাইছে আপুনি কান্দি আছে ওচৰত ছ'চিয়েল মিডিয়াৰ কথা কৈছে নট ইন ৰিয়েল লাইফ মানুহে আপোনাক হাহাৰিয়েক দিব চ' সেইটো খুব সহজ হৈ পৰিলে চ' এইটো ডেফিনেটলি মানুহৰ এটা চেঞ্জ আহিবই লাগিব আৰু সেইটো দিছ ইজ নট সুস্থ এইটো সুস্থ নহয় তাৰমানে এইটো মানসিকভাৱে এটা প্ৰব্লেম আছে তো সেনেকুৱা ধৰণৰ আজিকালি মেণ্টেলিটি হৈ গৈছে নাইবা ধৰক তেখেতে এটা কথা কৈছে যে কেইদিনমান আগতে আপোনাৰ মেট্ৰিকত নে হাই ছেকেণ্ডাৰী ৰিজাল্ট দিছিলে তো সেই পষ্টটো মই চাইছিলোঁ এজন ছোৱালী বহুত বেছি ভাল ৰিজাল্ট কৰিছিল আৰু তেখেতে নিজে মানে গান গাই ভাল পায় তেখেতে গান গাইছিল আৰু সেই গান গোৱাটোক লৈ ইমান বেছি ট্ৰল হৈছিল তেখেতে তো সেইটো এটা মানে কি বহুত মানে সঁচাকৈ মানে চিন্তনীয় বিষয় এতিয়া মানে কি চাব ফেচবুকটো এতিয়া যাই তাই নচলায় এটলিষ্ট অলপ হ'লেও পঢ়া লিখা জানিব লাগিব ফেচবুকটো চলাওঁতে তো মেবি আপোনাৰ পঢ়া লিখা থকাৰ পাছতো সেই সামান্য জ্ঞানখিনিও নাথাকে নেকি তেখেতসকলে মানে সেই বস্তুটো আলোচনা কৰিছে তেখেতসকলে কৈছে যে চব বস্তু আচলতে ইমান কেজুৱেলি কিয় লয় বা আজিকালি ফেচবুকটোত আপোনাৰ মানে কি হৈছে চবে মানে আপোনাৰ চবকে মানে ট্ৰল দিয়া এই মিমছ বনোৱা সেইবিলাকৰ ওপৰত মানে আজিকালি বেছিকৈ চলে আৰু লগতে গানৰ ক্ষেত্ৰতো কৈছে এটা সময়ত গানৰ আপোনাৰ লিৰিক্স ইমান বেছি বেয়া আছিল তো সেই বস্তুটো কি হ'ল সেই লিৰিক্সটো বেয়া কাৰণে মানে কি হ'ল সেই গানবিলাকো তল পৰি গ'ল বা সেনেকুৱা ধৰণৰ গায়কবিলাকো তল পৰি গ'ল আমাৰ মিউজিকেল এৰাতে এনেকুৱা এটা সময় আহিছিল অসমীয়া যে মাজতে এটা পিৰিয়ড আছিলে য'ত লিৰিকেলি আচলতে বৰ বেলেগ ধৰণৰ মানে যিটো সমাজৰ কাৰণে ভাল নহয় তেনেকুৱা ধৰণৰ কিছুমান গ্ৰহণযোগ্য নহয় আৰু লিৰিক্সটো খুব তেনেকুৱা ওলাইছিলে চ' সেইটো মানে হৈ এটা ছেচুৰেশ্যন পইণ্ট আহিলে য'ত বেছিয়ে বেয়া হৈ গ'ল তাৰমানে ভাল বিচাৰি নাপালোৱে আমি কিন্তু তাৰ পিছত কিন্তু সেইটো শেষ হৈ গৈছিল শেষ হোৱাৰ পাছত আকৌ ভাল আহিছিল দীপলিনাডেকাই এই কথাটো এই কাৰণে কৈছে যে এই যে বস্তুবিলাক চলি আছে ফেচবুকত ইমান বেয়া ট্ৰেণ্ডিং এটা চলি আছে বা ধৰক এনেকুৱা ধৰণৰ সমালোচনাবিলাক যিটো চলি আছে সেইবিলাক তেখেতে কৈছে যে এটা সময়ত এনেকৈ কিন্তু বন্ধ হৈ যাব সমাজ এখনে বা মানুহে যিবিলাক ভাল মানুহ আছে তেখেতসকলে ভালদৰে আলোচনা নকৰে বা একচেপ্ট নকৰে আৰু সেইটো কথা যিমান দূৰ দেখিছোঁ সঁচাও আপোনাৰ মিমাৰসকলৰ তলত আপোনালোকে ভাল মানুহবিলাকৰ এটলিষ্ট যাই ভালদৰে ভাবে এই কথাবিলাক যিকোনো এটা টপিকৰ ওপৰত যদি মিম বনে আৰু সেই টপিকটো যদি আচলতে টপিকটো কি বস্তুৰ ওপৰত আপোনাৰ মিম বনাইছে বা সেই টপিকটোৰ ভিতৰৰ কথাখিনি কি বাকী কথাখিনি চাইছে নেকি ধৰক আপোনাৰ 10 মিনিটৰ ভিডিঅ' এটাৰ যদি 1 মিনিট বা আপোনাৰ 45 ছেকেণ্ডৰ ক্লিপ এটা কাটি কিনে লগাই দিয়ে তাতে আপোনাৰ কি চলিছে আগত কথাখিনি বা পিছত কি আলোচনা হৈছে সেইখিনি নোচোৱাকৈ যদি তাতে মিম বনোৱা আৰম্ভ কৰে তেতিয়াহ'লে কিন্তু সেই বস্তুবিলাক বেছিদিন নচলে বুলি দীপলিনাডেকাই কৈছে আৰু এই যিটো শ্ব'ৰ পৰা মই কৈছোঁ কথাখিনি তাতে আৰু এটা ডিছকাশ্যন হৈছিল যে ভাল মিম হ'লে ভাল কথাক লৈ যদি মিম বনাইছে সঁচাকৈ যদি কিবা ভুল কৰিছে মানুহজনে গোটেইখিনি যদি চালি জাৰি চাই মিম বনাইছে নাইবা যদি ভালদৰে ধনাত্মকভাৱে যদি সমালোচনা কৰিছে যে এই বিষয়টো সঁচাকৈ এনেকুৱা হ'ব নালাগিছিল এনেকুৱা হ'ব লাগিছিল সেই বস্তুটো কৰিলে মানুহে বেয়া নাপায় মোৰ ৰিচেণ্ট এংকাৰিং এটা বিৰাট বেয়াকৈ ট্ৰল হৈ আছে মানে মানুহে লিখে আৰু অনলাইন কোৰ্চ এংকাৰিং কৰিলে এনেকুৱা আমুক অকল আধা 40-50 ছেকেণ্ডৰ ভিডিঅ'টো তেওঁলোকে কমেণ্ট কৰিছে বা তেওঁলোকে ট্ৰল কৰি আছে
তাৰ আগৰখিনি মোৰ ওচৰত নাই আনফৰ্চুনেটলি, নহ'লে মই দেখুৱাই দিলোঁ হয় কিহৰ কাৰণে কি হৈছে আমুক হৈছে নাই হোৱা। যাৰ ওপৰত মিম বনাইছে তেখেতেও বেয়া নাপায়, কিন্তু কিছুমান মানুহে কি কৰে এই মিম বনোৱা ধান্দাত মানে পাৰ্চনেলি লৈ লয় আৰু নিজকে মানে ফেমাছ কৰাৰ কাৰণে নিজকে মানে কি আজিকালিতো সহজে আপোনাৰ ফেচবুকৰ থ্ৰু দিয়ে হওক বা যিকোনো প্লেটফৰ্মতে আজিকালি পটকৈ ফেম পাই যায়। তো সেই ফেম পোৱাৰ মানে ধান্দাত আজিকালি মানে আগপাছ নাচাই ভাল বস্তু এটাকো মানে মিম বনাই দিয়ে। এতিয়া আপোনালোকে ৰবি শৰ্মাৰে যদি ৰঘুপতি চিনেমাখন আপোনালোকে চাইছে, এটা গানত সামান্য এটা ক্লিপৰ কাৰণে কিমান বেছি সমালোচনা হৈছিল, কিমান বেছি মিম ওলাইছিল আপোনালোকে চাগে নিশ্চয় দেখা পাইছে। কিন্তু কেইদিন চলিল সেই মিমটো? বৰ বেছি 2 বা 3 দিন চলিল। কাৰণ কিয়? প্ৰডাক্টটো ভাল আছিল, চিনেমাখন ভাল আছিল। ৰবি শৰ্মায়ো সেই কথাটোৱে কৈছে, আপোনালোকক মই ক্লিপটোৰ থ্ৰুদি দেখাই দিম। মানুহে বহু বছৰ সংগীতৰ শিক্ষা লৈ বা বহু বছৰ সংগীতৰ লগত লাগি থাকি তেওঁ এটা গান উলিয়াই এখন ছবি কৰে, বহু বছৰ কষ্ট কৰি আহি ষ্ট্ৰাগল কৰি আহি, তো তাৰ সেই এণ্টায়াৰ ষ্ট্ৰাগল পিৰিয়ডটো ধৰি সেই চিনেমাখন ওলোৱালৈকে তাৰ লাইফটো, কিন্তু কোনোবা এজনে পটকৈ ফেম বিচাৰি তাৰ ওপৰত কমেণ্ট কৰি তেওঁ ফেম পাই যায়। তেখেতে কৈছে যে মানুহ এজনে এখন চিনেমা বনাওঁতে কিমান কষ্ট থাকে, কিমান হাৰ্ডৱৰ্ক থাকে, এটা গান বনাওঁতে এটা গান লিখোঁতে কিমান কষ্ট থাকে, কিন্তু সেই গানটোক যদি আপোনালোকে ভালদৰে এনালাইচিছ নকৰে, সেই চিনেমাখনক যদি ভালদৰে এনালাইচিছ নকৰি তাৰে মাত্ৰ যদি 1 মিনিট বা 40 ছেকেণ্ডৰ ক্লিপ এটা কাটি আনি আপোনালোকে মিম বনায়, সেই যিজন মানুহে সেই যিটো গান বনাইছে, যিজন মানুহে ফিল্মখন বনাইছে, যিখন ফিল্মত ইমান টকা লগাইছে প্ৰডিউচাৰজনে, সেই মানুহজনৰ কি হ'ব আপোনালোকেতো নিশ্চয় ভাবি পোৱা নাই। মানে ৰবি শৰ্মাই এটা কথাই কৈছে, যিজন মিমাৰ তেখেত মানে খুব ইণ্টেলিজেণ্ট, খুব মানে চালু, তেখেতে মানে স্মাৰ্ট মুভ এটা লৈ নিজক মানে কি হয় পপুলাৰ বনাই লয়। যিজন মিমাৰ তেখেতক বা বহুতে দিব, তাতে কমেণ্টত যাই আপোনাৰ একদম বহুতে কমেণ্ট ফালিব, কিন্তু ৰবি শৰ্মাই সেই কথাটোৱে কৈছে যে মিম বনোৱাৰ আগত বা দীপলিনা ডেকায়ো কৈছে যে মিম বনোৱাৰ আগত কিবা এটা বস্তু শ্বেয়াৰ কৰাৰ আগত আপোনালোকে প্ৰথমে চাই লওক সেই বস্তুটোৰ ধনাত্মক দিশ কি আছে, ঋণাত্মক দিশ কি আছে, আপোনালোকে যে প্ৰুভ সহকাৰে দেখাওক সেই মিমটো যে বনাইছে, তো সেইটোৰ ওপৰত আপোনালোকে দেখাওক যে এইখিনি বস্তু ভুল হৈছে, সেইকাৰণে সমালোচনা কৰিছে। কিন্তু সেই যদি বস্তুটো হয় তেতিয়াহ'লে বেয়া কায়ো নাপায়, কিন্তু যদি জধে মধে আপোনাৰ এনে ক্লিপ এটা কাটি আনি মিম বনাই দিয়ে তেতিয়াহ'লে নিশ্চয় বেয়া পাব লগা কথা বা সঁচাকৈ দুখ লগা বিষয়। এই বস্তুটো ছ'চিয়েল মিডিয়াত আজিকালি বহুত চলি আছে। কেতিয়া মানে আপুনি কেনেকৈ ভাইৰেল হয় আপুনি নিজে গম নাপাব। সাধাৰণ পোষ্ট এটাতে আজিকালি মিম ওলাই যায়। আপুনি যদি ফেচবুকত ফটো এটা আপলোড কৰিছে তাতো আপুনি ভাইৰেল হৈ যাব পাৰে, এনেকুৱা ধৰণৰ কথা। তো ৰবি শৰ্মাই তাকে কৈছে। আৰু এটা তেখেতে কথা কৈছে, আপোনালোকে চাই ল'ব, মই ক্লিপটো দি দিম, গোটেইখিনি কথা ইয়াতে নকওঁ। তো আনৰ এক্সপেন্সত নিজে ফেমাছ হোৱাৰ যিটো পদ্ধতি সেইটো বেয়া নহয়, ইটছ এ স্মাৰ্ট মুভ, স্মাৰ্ট মুভ, ঠিক আছে, স্মাৰ্ট মুভ। কিন্তু সেইটো কৰোঁতে তেওঁ নিজৰ ফেমটো গুড বুকছত ৰাখিবলৈ হ'লে তেওঁৰ ট্ৰলিংটো বা তেওঁৰ কোৱা কমেণ্টটো খুব পজিটিভ হ'ব লাগে বুলি মই ভাবোঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম। ভিডিঅ' যদি ভাল পাইছে, যদি আপোনালোকৰো কিবা অলপ সহায় হৈছে ভিডিঅ'টোৰ পৰা, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম, লগ পাম, ধন্যবাদ।